Hey guys, welcome back to my new vlog video. Guys, finally আজি মই আছো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। তো চাওক এই হক ব্ৰহ্মপুত্ৰ নদী। তো ইয়াতে আহিছো মই গা ধুবলৈ। তো গা ধুবলৈ আহি চাওক ইয়াতে বহুত কেইটামান গৰা আছে। সো গাইস চাওক এই যে এইকেইটা গৰা ইয়াতে আহিছে গা ধুবলৈ। তো এই হাই কৈ দিয়া এটা সকলো মই এটা হাই কোৱা। সো গাইস ইহঁতৰ মাজত আজি মই এটা কম্পিটিশন দিম। তো কম্পিটিশনটো হ'ল যে পানীৰ তলত কোনে কিমান টাইম মানে সময় থাকিব পাৰে সেইটো আজি কম্পিটিশন দিম। তো এইটো ব্লগত আজি দেখাম। তো আপোনালোকে চাব যি মানে ফাৰ্ষ্ট হ'ব তাক এটা গিফট দেওয়া হ'ব, প্ৰাইজ দেওয়া হ'ব। তো চাব ভিডিওটো কন্টিনিউ পাবে। আর ইউ রেডি? You are Russian. আর ইউ রেডি? তোমালোকে প্রতিযোগিতাত অংশগ্রহণ কৰিবা নে নাই? কৰিম না? মই কৰিম গাইজ। তো আপোনালোকে চাব কোনে ফাৰ্ষ্ট হয়, কোনে প্ৰাইজটো পায়। তো প্ৰাইজটো পিছত দিম। আজি ইয়াতে কম্পিটিশ্যনটো হ'ব জাষ্ট নদীৰ পাৰত। তো যেহেতু গৰম মানে গৰমৰ সময় সেইকাৰণে আহিছোঁ গা ধুবলৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। আৰু আপোনালোকে চাওক ইভাগে এটা জাহাজো আছে, ইয়াতে জাহাজটো ৰখি দিছে। আৰু আপোনালোকে ইভাগে চাব পাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যিটো আপোনাৰ ধুবুৰী টু ফুলবাৰী ব্ৰিজ আছে। চাওক মই জুম কৰি দেখাই আছোঁ আপোনালোকক। এই চাওক ইয়াৰ পৰাই মই দেখাই আছোঁ। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যিটো আপোনাৰ ধুবুৰী টু ফুলবাৰী ব্ৰিজ গৈছে সেইটো। আৰু চাওক ইয়াৰ ভিউটো কেনেকুৱা লাগিছে। এতিয়া চাওক আপোনালোকে ফাইনেলি সবে ভাইসে শুনছে ভাইসে যাবার সবে ভাইসা ভাইসা আমার গালের মধ্যে ধরছিল সবাই নাচতে গাইস আপোনালোকে চাইছে কোনে ফাৰ্ষ্ট হৈছে। তো কোন হ'ল না এইটো গৰা ফাৰ্ষ্ট হৈছে আৰু সেকেন্ড কোন হ'ল এইটো ন। এইটো আপোনালোকে ভিডিঅ'ত চাইছে। তো মই বা কিমান নম্বৰত আছো নাজানো। কেই নম্বৰত আছো মই? হয় নেকি? তো গাইস চাওক ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গা ধুৱাৰ মজাটাই বেলেগ হয়। তো ভাল লাগি আছে। তো গাইস ফাইনেলি এনেই মানে এণ্টাৰটেইনমেণ্ট কৰি আছো গা ধুবলৈ আহি। তো কেনেকুৱা লাগে ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব